কেনেকুৱা আছে আপোনালোক মই জাহাংগীৰ আলম খান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া টেকত স্বাগতম জনাইছোঁ বন্ধুসকল আজি বহুত দিনৰ মূৰত আৰু এটা সৰু ব্লগ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ আৰু আপোনালোকে ভিউ চাই গম পায়ে গৈছে অলৰেডি যে মই নিশ্চয় কোনো এটা পাহাৰত আছোঁ আৰু এই পাহাৰটোৰ নাম হৈছে বাঘবৰ হিলছ বাঘবৰ পাহাৰ বুলি কোৱা হয় আটক ধুনীয়া ঠাই হয় ইয়াতে বহুত বস্তু আছে চাব লগা সেইবাবে মই আহিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতে বস্তুখিনি শ্বেয়াৰ কৰোঁ নিশ্চয় আপোনালোকে বহুত বেছি ভাল পাব চ' গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব নিশ্চয় বহুত বেছি ভাল লাগিব আহক আমি আগলৈকে আগবাঢ়িম তো বন্ধুসকলে উঠি আছোঁ ওপৰত মোৰ ফ্ৰেণ্ডটো একদম টপলৈকে গুচিয়ে গ'ল আমি একদম টপলৈকে উঠি আছোঁ এণ্ড বহুত ভাল লাগিল বহুত বেকৱাৰ্ড প্লেচ হয় বাট আহি ভাল লাগিছে আপোনাৰ ইফালে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ হয় বৰ্তমান মই পাহাৰত আছোঁ ইয়াৰ পিছত আপোনালোকে আৰু বহুত কিবা কিবি চাবলৈ পাব চ' আপোনালোকে আহিব পাৰে এনে ফ্ৰেছমেণ্টৰ কাৰণে নেচাৰৰ বিউটি অলপ ল'বৰ কাৰণে এণ্ড আপোনালোকে চাব পাৰে একদম অলমষ্ট টপত আছোঁ এতিয়া মই এণ্ড ইটো হ'ল পাহাৰ আমি অলমষ্ট টপত আছোঁ এতিয়া চাওক মই বাঘবৰ পাহাৰৰ একদম টপত আছোঁ আৰু নাই ওপৰলৈ যাবলৈ একো নাই কেনেকুৱা লাগি আছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব বহুত ধুনীয়া ঠাই হয় প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ হয় আপোনালোকেও নিশ্চয় আহিব পাৰে ফ্ৰেছমেণ্টৰ কাৰণে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ যিহেতু মনটো ফ্ৰেছ হৈ যায় বহুত ভাল লাগিছে আপোনালোকে চাই আছে ৰ'দ আছে বাট ষ্টিল ইমান বতাহ বলি আছে ইয়াতে এক ছেকেণ্ডৰ কাৰণে আপুনি অনুভৱ নকৰে যে ইয়াতে বহুত বেছি গৰম হয় চ' বহুত ধুনীয়া ঠাই হয় ইয়াৰ পৰা মই আপোনালোকক অলপ দৃশ্যবিলাক দেখাব বিচাৰিম চ' চাওক কেনেকুৱা লাগে তো গাইজ এতিয়া অলপ পাৰ্টি টাইম হয় অলপ পানী চানী লৈ আহিছোঁ কিবা চিপছ বাগেৰা লৈ আহিছোঁ অলপ বহি বহি খাওঁ মোৰ লগত আছে ৰেহান খান পুৰুষৰ মান্নান খান ইয়াৰো নিজৰ ইউটিউব চেনেল আছে মই লিংকটো তলত দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বিকজ ইও বহুত গান গায় আৰু আমি এটা বিশেষ কাৰণত আহিছোঁ আচলতে ই ভিডিঅ' শ্বুট কৰিব নিজৰ এলবাম বনাব এটা গান এটা গাইছে সেইটোৰ বাবে চ' ই কি কৰি আছে সিও অলপ দেখাম আপোনালোকক চ' থাকক ষ্টে টিউন
हेलो गाइस, मैं अभी ब्रह्मपुत्र के एकदम किनारे पे हूँ। गाइस एक बात बोलूँ, नेचर का एक अलग ही रूप है, ब्यूटी है। इसके साथ किसी दूसरे से इसका कंपेरिजन हो ही नहीं सकता। सचाके बेलेग बस्तुर লগত আপুনি কেতিয়াও মিলাই চাব নোৱাৰে। চাওক আৰু নিজে কমেণ্ট কৰি জনাব। কোনো শব্দ নাই প্ৰকাশ কৰাৰ কাৰণে, কিমান ধুনীয়া না। মাইণ্ড ফ্ৰেছ কৰাৰ কাৰণে ইয়াতকৈ বেটাৰ প্লেছ হ'ব নোৱাৰে মোৰ গতিদি।